চেপন সোণপুৰা পথৰ দিচাং নদীৰ ওপৰত থকা নঙলামৰা দলঙৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ। 2022 চনৰ 16 জানুৱাৰীত শিৱসাগৰ চেপন সোণপুৰা সংযোগী পথৰ দিচাং দলংখনৰ এটা অংশ খহি পৰাৰ পিছৰে পৰা গধুৰ যান-বাহনৰ চলাচল বন্ধ হৈ আছিল যদিও লঘু যান-বাহন চলাচল অব্যাহত আছিল। কিন্তু যোৱা 13 আগষ্টৰ পৰা দলংখনৰ সোণপুৰা ফালৰ পথৰ এটা অংশ খহি যোৱাৰ ফলত দুচকীয়া বাহনৰ বাদে সকলো ধৰণৰ যান-বাহন চলাচল বন্ধ হৈ পৰিছে। এই দিচাং দলঙৰ বিকল্প হিচাপে প্ৰায় 11 কোটি টকাৰ অৱতীৰ্ণ ধনেৰে 2022-23 বৰ্ষত নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। 2025 চনৰ 18 জুনৰ ভিতৰত এই কাম সমাপ্ত কৰাৰ নিৰ্দেশ থাকিলেও আজিলৈকে দলংখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ নুঠিল। বৰ্তমান দিচাং নদীৰ পাৰ খহি যোৱাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা মেৰামতিৰ ব্যৱস্থা কৰা হ'ব বুলি জনোৱা হৈছিল যদিও আজি পৰ্যন্ত আৰম্ভ নহ'ল কোনো নিৰ্মাণ কাৰ্য। ইয়াৰ ফলত সাধাৰণ ৰাইজে বিকল্প পথ ব্যৱহাৰ কৰি বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ দৈনিক বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসাজনিত কাৰণত এই চেপন সোণপুৰা পথেৰে অহা-যোৱা কৰা ৰোগীসকলৰ বহু অসুবিধাৰ সন্মুখীন হৈছে। অঞ্চলটোৰ ৰাইজে বিকল্প পথ ব্যৱস্থাৰ দাবীৰে আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। স্থানীয় ভুক্তভোগী ৰাইজে দলংখনৰ নিৰ্মাণৰ কাৰ্য ত্বৰান্বিত কৰাৰ নিৰ্মাণ শেষ নোহোৱালৈকে এখন বেলি ব্ৰিজৰ ব্যৱস্থা কৰা অথবা অন্যান্যভাৱে যাতায়াতৰ বিকল্প ব্যৱস্থা কৰি জনসাধাৰণৰ সমস্যাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিবৰ কাৰণে দাবী জনায়। ডাঙৰীয়াদেৱে দলংখন অপেনিং কৰোঁতে আহিছিলে, তেখেতেও সেই কথাটো ব্যক্ত কৰিছিলে যে 2 বছৰতে দলংখন কৰি দিম। আৰু মই সেই মুহূৰ্তত তিনি মাহত দলংখন মুখ্যমন্ত্ৰীয়ে কৰি দিম বুলি কৈছিলে। 3 মাহত কৰি দিম বুলি কৈছিলে, কিন্তু মই সেইটো কথা শুনা নাই। কিন্তু ইয়াৰ কথাটো মই 2 বছৰত কৰি দিম বুলি কৈছিলে। কিমান দিন নকৰি গ'ল? এতিয়াতো 2 বছৰ 4 বছৰ হ'ল আৰু এতিয়া নেক্সট বিধানসভা পাবহি। এতিয়া 4 বছৰ হ'লেই, কিন্তু জিকাৰ এবছৰমানৰ পাছতে সেইখন এই দলংখন অপেনিং কৰিছিলে। তো এতিয়া 4 বছৰ হ'লেই আৰু এতিয়া 26ত বিধানসভা ইলেকশ্যন আছে। আৰু ইলেকশ্যনৰ আগমুহূৰ্তত যদি তেখেতে দলংখন বনাই নিদিয়ে, ৰাইজে তেখেতক কি বুলি ভোট দিব? যদি ৰাইজৰ পৰা ভোট আশা কৰিছে বা তেখেতে আকৌ নেক্সট বাৰ বিধানসভা ইলেকশ্যনত জয়ী হ'ব খুজিছে, তেখেতে দলংখন এতিয়াও অলপ দিন সময় আছে, তেখেতে সোনকালে দলংখন উলিয়াই দিব বুলি মই আশা কৰিলোঁ আৰু তেখেতক অনুৰোধ জনালোঁ। চেপন সোণপুৰা ৰোড এইটো আমাৰ ল'ৰা-ছোৱালী অহা-যোৱা মেইন ঘাইপথ হয়। দিচাঙৰ ওপৰত যিখন দলং আছে আমাৰ নঙলামৰা গড়মূৰকে আদি কৰি এইখিনি জেগাখিনি এইখিনি, কিন্তু কথা হ'ল এই দলংখন আজি জৰাজীৰ্ণ অৱস্থা পালেগৈ। তাৰ মানে ক'বলৈ হেৰি নাই, মাত্ৰ এখন স্কুটি আৰু এখন চাইকেল যোৱাৰহে উপযোগী হৈ আছে। ইয়াত 2টা ল'ৰা-ছোৱালী বা এটা ল'ৰা-ছোৱালীটো যাব নোৱাৰে, তেনেকৈ বহুত জৰাজীৰ্ণ অৱস্থা। সেইটো কাৰণে ইয়াত বিধায়কেও যে একো এটা আজি ইমান দিন হ'ল যে তেওঁ যে একো এটা বুজি পোৱা নাই, একো এটা কৰিব পৰা নাই, তাৰ উদ্দেশ্যটো কি বুজি পোৱা নাই। আজি কিমান 15 দিনৰ ভিতৰত কৰি দিম বুলি কৈছিলে পূজাৰ আগতে, যে গৰাখহনীয়াটো মানে নাই কমেও 4-চকীয়া গাড়ী এখন যাব পৰা ব্যৱস্থা কৰি দিম বুলি কৈছিলে। কিন্তু আজিলৈকে তেখেতে সেইটোও কৰি নিদিলে। ইমান অসুবিধা হৈছে, এজন ৰোগী যেতিয়া মৰো অৱস্থা, মানে একদম প্ৰেছাৰ ষ্ট্ৰক হ'ল, যেনেকৈ 5 মিনিটৰ সময়ত আমি হস্পিটেল পোৱাবগৈ লাগে, কিন্তু তেখেতো সেইখিনি সময়ত নাপায়গৈ। মানে যিটো অৱস্থা হৈছে, আমি বেতবাৰী হৈ যাব লাগে। এটা নঙলামৰা গড়মূৰেদি এটা পশ্চিম দিশত এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি গ'লে এখন গাড়ী যাব পাৰে 4-চকীয়া, মানে ধৰি লওক এল্ট' বা মাৰুতি কাৰ এনেকুৱা ধৰণৰ গাড়ী, কিন্তু সেইখনত আমি আৰু এখন গাড়ীয়ে ক্ৰছ কৰি যাব নোৱাৰোঁ। ইমান